ভীষ্মৰ প্ৰণাম গ্ৰহণ কৰিব মহাৰাজ। মহাৰাজ সম্বোধনেৰে মোক লজ্জিত নকৰিব পিতামহ। আশীষ প্ৰদান কৰি মোক কৃতাৰ্থ কৰক। আয়ুষ্মান হ'ব। পিতামহ, আগমনৰ উদ্দেশ্য অৱগত কৰিলে আনন্দিত হ'ম। এটি প্ৰশ্ন আছে মহাৰাজ, যদি অনুমতি প্ৰদান কৰে। পুনশ্চ লজ্জিত নকৰিব পিতামহ। আপুনি অকপতে ব্যক্ত কৰক। কপটতা ভীষ্মৰ দ্বাৰা অসম্ভৱ মহাৰাজ। আপোনাক দৃষ্টিহীন বুলি জগতে জানে, কিন্তু মোক কওক, কোনদিনা আপোনাৰ অন্তৰ্দৃষ্টি জাগৃত হ'ব? নে কুৰুবংশৰ ধ্বংসৰ স্তূপৰ মাজত? মোৰ প্ৰতি আজি এনে কঠোৰ বাক্যবান কিয় কিয় পিতামহ? সহস্ৰবাৰ ভুল কৰাৰ পাছতো যি নিজকে অনুতাপৰ অগ্নিত দগ্ধ কৰাবলৈ অক্ষম, সেইজনৰ প্ৰতি এই গংগা পুত্ৰ ভীষ্ম ইয়াতকৈও কঠোৰ হোৱাৰ প্ৰয়োজন আছে মহাৰাজ। কিন্তু মোৰ অপৰাধ কি পিতামহ? মনৰ অন্ধত্ব দূৰ কৰি অন্তৰ্দৃষ্টিৰে হস্তিনাৰ ভৱিষ্যত দৰ্শন কৰিবলৈ মই আপোনাক আহ্বান জনাইছো। আপুনি কি ইয়াৰ বাবেও অক্ষম আৰ্যপুত্ৰ? আহা, এইদৰে শব্দৰ মায়াজাল সৃষ্টি কৰি মোক আৰু বিভ্ৰান্ত নকৰিব। মাত্ৰ মোক ব্যক্ত কৰিব লাগে যে মোৰ অপৰাধ কি। যত গৃহতা, অন্যায় পাখাখেল, দ্রৌপদীৰ বস্ত্ৰহৰণ, পাণ্ডৱৰ বনবাস, এয়া কাৰ অপৰাধ মহাৰাজ? ব্যাধিযুক্ত পাণ্ডু, জন্মান্ধ ধৃতৰাষ্ট্ৰ, কাৰ ভুলৰ পৰিণতি পিতামহ? জন্মত ঈশ্বৰৰ ইচ্ছা, কিন্তু কৰ্ম মনুষ্যৰ আয়ত্তাধীন মহাৰাজ। কৰ্ম মনুষ্যৰ আয়ত্তাধীন। জন্মতেই যাৰ বিধি বাম, তাৰ জানো এই সংসাৰত আছে কিবা কাম? জন্মান্ধ বুলি জানিও, ব্যাধিগ্ৰস্ত বুলি জানিও আমাক কিয় জীয়াই ৰাখিলে পিতামহ? তেতিয়াই যদি আমাক নিজৰ ভুলৰ বাবে আনক জগৰীয়া কৰাটো নিতান্তই মূৰ্খতাৰ পৰিচায়ক মহাৰাজ, নিতান্তই মূৰ্খতাৰ পৰিচায়ক। হস্তিনাৰ ভৱিষ্যতৰ নিকটত মহাকালৰ কাল ভৈৰৱ নৃত্যৰ পদধ্বনি আপুনি কি শুনিবলৈ পোৱা নাই? মনত ৰাখিব মহাৰাজ, আপোনাৰ শাসন কালত হোৱা প্ৰতিটো অন্যায়, প্ৰতিটো অকাৰ্যৰ বাবে ইতিহাসে নিশ্চয় এদিন আপোনাক এই দুখীৰ আসনত বহুৱাব। ক্ষমা কৰিব পিতামহ। এই অপৰাধৰ কিঞ্চিত ভাগ আপুনিও জানো নাপাব পিতামহ? মহাৰাজ, কওক পিতামহ, এই অপৰাধৰ কিঞ্চিত ভাগ আপুনিও জানো নাপাব? মহাৰাজ, হস্তিনাপুৰৰ বাবে সৰ্বস্ব ত্যাগ কৰাৰ পাছতো পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হয় ভীষ্মৰ বিৰুদ্ধে। ইয়াতকৈ আছে জানো আৰু কিবা দুৰ্ভাগ্যৰ কথা? জন্মান্ধ বুলি জানিও সকলো অন্যায়, সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকেই অপৰাধী সজা হয়।
মোৰ কেতিয়াবা এনে লাগে জানে পিতামহ, বিধাতাই যেন সকলোবোৰ পৰীক্ষা ধৃতৰাষ্ট্ৰতেই কৰিলে সম্পন্ন। জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত এই ধৃতৰাষ্ট্ৰক ভস্ম নকৰা পৰ্যন্ত ক্ষান্ত যেন নহব বিধাতা। কেতিয়াবা আকৌ কেনে লাগে জানে পিতামহ, আপোনাৰ আঙুলিত ধৰি আকৌ যেন ঘূৰি যাম শৈশৱলৈ মোৰ। য'ৰ পৰা ভুল কৰিছিলো ঠিক তাৰ পৰা জীৱন পুনৰ আৰম্ভ কৰিম, য'ত কোনো নাৰীয়ে নিজৰ গৰ্ভজাত সন্তানক গৰ্ভৰ ভিতৰতে লোৰ মুদগৰেৰে মৰিয়াই মাংস পিণ্ডত পৰিণত কৰিব নোৱাৰে, য'ত ৰাজসভাত কোনো অধমে নাৰীক চৰম অপমান কৰিব নোৱাৰে, য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনোজন বঞ্চিত নহয় নিজ প্ৰাপ্যৰ পৰা। কিন্তু সেই জীৱন জানো আকৌ ঘূৰাই পাম পিতামহ? এই জীৱন জানো আকৌ ঘূৰাই পাম? জীবন এক হোচুকর নামান্তর মহারাজ। দোনাই তাক আখা করা তো বাতুলতা। মহারাজ বাৰু পিতামহ, অশ্বমেধ মহাযজ্ঞৰ বিষয়ত আপোনাৰ স্থিতি অৱগত কৰক পিতামহ। ভীষ্ম দ্ৰোণ অদ্যপিও উপেক্ষিত, তেনেস্থলত আমাৰ স্থিতি কি মহাৰাজৰ নিশ্চয় বোধগম্য। কি ক'লে পিতামহ? অদ্যপিও আপুনি উপেক্ষিত আচাৰ্য দ্ৰোণ? নহয় পিতামহ, এই দুৰ্যোধনৰ ইচ্ছাকৃত ঘটনা নহয়। হয়তোবা বিস্মৰণৰ বাবে হ'ব পাৰে এনে ঘটনা পিতামহ। এয়া ঘটনা নহয় মহাৰাজ, এয়া দুৰ্যোধনৰ দ্বাৰা ইচ্ছাকৃত দুৰ্ঘটনা। সিংহাসন আৰোহণ কালত ৰাজনীতিৰ কথনত বিদুৰে কোৱা কথা আপোনাৰ কি মনত নাই? আঞ্জা নবলিবা তাংক নাথাকে লবণ, সভা নবলিবা তাংক নাথাকে বৃদ্ধগণ। কৰ্ণ আৰু শকুনিৰ আঙুলিৰ নিৰ্দেশত পৰিচালিত হয় আজি হস্তিনাৰ ভৱিষ্যত। এয়াই আজি হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ। কৰ্ণ আৰু শকুনিৰ আঙুলিৰ নিৰ্দেশত পৰিচালিত হয় আজি হস্তিনাৰ ভৱিষ্যত। এয়াই আজি হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ। এয়াই আজি হস্তিনাৰ নিষ্ঠুৰ বাস্তৱ।